Hello everyone, welcome to my first mini vlog. এয়া ৰাতিপুৱা আৰম্ভণি এগিলাচ কুহুমীয়া গৰম পানীৰে কৰিব লৈছোঁ। তাৰ পিছত বনাব লৈছোঁ ব্ৰেকফাষ্ট। আজি ব্ৰেকফাষ্টত বনালোঁ আলু ভাজি আৰু ৰুটি। আৰু এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি। কোনে কোনে এনেদৰে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ভাল পায় জনাবচোন কমেণ্টত। আৰু এয়া হৈছে জেনি, মোৰ লগৰজনীৰ খুৰীৰ ছোৱালী। আৰু মই সৰু ল'ৰা ছোৱালীৰ লগত এনেদৰে খেলি খুব ভাল পাওঁ। গতিকে মই তাইক এনেদৰে খেলাই লৈ আছোঁ। আৰু অলপ সময়ৰ পিছত মোক খাব দিলে আনাৰস, আৰু দুপৰীয়া ভাত পানী খাই অলপ সময় ৰেষ্ট কৰি এয়া ঘৰলৈ বুলি উভতিলোঁ। আৰু মই চাইকেল চলাই খুব ভাল পাওঁ, গতিকে বেছিভাগ সময় তেওঁলোকৰ ঘৰত গ'লে চাইকেল লৈয়ে যাওঁ। আৰু নিজৰ মুখখন কিন্তু দেখুৱাব পাহৰা নাই। আৰু গধূলি বনাব লৈছোঁ লাল চাহ মোৰ আৰু মাৰ কাৰণে। গধূলি লাল চাহ খোৱাটো এটা মোৰ অভ্যাস। আৰু কোনে কোনে এনেদৰে লাল চাহত বিস্কুট ডুবাই খাই ভাল পায় জনাবচোন। আৰু আজিলৈ আহিছোঁ, লগ পাম অন্য এটি মিনি ব্লগলৈ। বাই।